আজি মই লৈ আহিছোঁ ইণ্ডিয়ান হিষ্ট্ৰী ভাৰতৰ ইতিহাসৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ যিসমূহ APSC SSC ৰেলৱে আদি বিভিন্ন পৰীক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেগাস্থানিজ ভিজিটেড ডিউৰিং হুইচ ৰিজন? কাৰ ৰাজত্বকালত মেগাস্থানিছে ভাৰতলৈ আহিছিল? এইটো প্ৰশ্নৰ উত্তৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত মেগাস্থানিজ ভাৰতলৈ আহিছিল। তাৰপিছত আহিছোঁ আমি নেক্সট প্ৰশ্নটিলৈ। হু ৰ'ট মহাভাষ্য? মহাভাষ্য কোনে লিখিছিল? আচলতে মহাভাষ্য লিখিছিল পতঞ্জলীয়ে। তাৰপিছত আহিছোঁ আমি নেক্সট প্ৰশ্নটিলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ ভিজিটৰ টু ভিজিট ইণ্ডিয়া? কোন চীনা ভ্ৰমণকাৰীয়ে প্ৰথম ভাৰতলৈ ভ্ৰমণ কৰিবলৈ আহিছিল আৰু তেখেত হৈছে ফাহিয়েন। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। কালিদাস ৱাজ দ্য ওৱান অফ দ্য 9 জেম অফ হুইচ কিং ৰিজন? কাৰ ৰাজত্বকালত নৱৰত্ন যি আমি সকলোৱে জানো নটা ৰত্ন তাৰে মাজত এজন আছিল কালিদাস, আৰু কাৰ ৰাজত্বকালত আছিল? এইটো আছিল চন্দ্ৰগুপ্ত II। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। ডিউৰিং হুইচ ৰিজন হুনছ ইনভেডেড? কাৰ ৰাজত্বকালত হুনছে আক্ৰমণ কৰিছিল? স্কন্দগুপ্তৰ দিনত। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। হু ট্ৰেন্সলেট দ্য বিজ্ঞানম শকুন্তলম ৰিটেন বাই কালিদাস? কালিদাসে লিখা অভিজ্ঞানম শকুন্তলমখন কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? এইটো কৰিছিল উইলিয়াম জনছে। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। হু ফাউণ্ডেড নালন্দা মহাবিহাৰ লেটাৰ হুইচ ডেভেলপ এজ এ গ্ৰেট চেণ্টাৰ অফ লাৰ্ণিং? নালন্দা মহাবিহাৰ যিখন পিছলৈ নালন্দা বিশ্ববিদ্যালয় নামে প্ৰতিষ্ঠিত হৈছিল, সেইখন কোনে প্ৰতিষ্ঠা কৰিছিল? সেইখন প্ৰতিষ্ঠা কৰিছিল কুমাৰগুপ্ত I। During the Gupta period, gold coins were called by which of the following names? গুপ্ত বংশৰ সময়ত সোণৰ মুদ্ৰা কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰ হৈছে দিনাৰ, অপশ্যন 4। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। হুইচ এমং দ্য ফলোইং ইজ দ্য কাৰেক্ট প্লেজ ৰিটেন বাই হৰ্ষবৰ্ধন ইন সংস্কৃত? হৰ্ষবৰ্ধনে সংস্কৃতত লিখা নাটকসমূহ কি আছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন 3 নগানন্দা, প্ৰিয়দৰ্শিকা আৰু ৰত্নাৱলী। তাৰপিছত নেক্সট প্ৰশ্নটোলৈ। ৱেৰ এণ্ড হুৱেন ৱাজ দ্য ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড? দ্বিতীয় বুদ্ধ সন্মিলন ক'ত হৈছিল আৰু কিমান চনত হৈছিল? 383 খ্ৰীষ্টপূৰ্ব বৈশালীত হৈছিল, অপশ্যন চি। তাৰপিছত আহিছোঁ হু এমং দ্য ফলোইং ছাকচিডেড সমুদ্ৰগুপ্তা এজ দ্য নেক্সট ৰুলাৰ অফ গুপ্ত ডাইনেষ্টি? গুপ্ত বংশৰ সমুদ্ৰগুপ্ত, যাক আমি নেপলিয়ন বুলিও জানো ভাৰতৰ, তেওঁৰ পিছত ৰজা কোন আছিল? তেওঁৰ পিছত ৰজা আছিল চন্দ্ৰগুপ্ত II। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। হুইচ এমং দ্য ফলোইং ৱাজ দ্য লাৰ্জেষ্ট চাইট অফ ইণ্ডাছ চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ আটাইতকৈ বৃহৎ অঞ্চল ক'ত আছিল? আৰু এইটো আছিল মহেঞ্জোদাৰো, 1A, অপশ্যন A। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্ন। হুইচ এমং দ্য ফলোইং প্লেচ হেভ গিভেন দ্য আৰ্লিয়েষ্ট এভিডেন্স অফ এগ্ৰিকালচাৰ ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট? ভাৰতৰ কোনটো অঞ্চলত আটাইতকৈ পুৰণি খেতিৰ অস্তিত্ব পোৱা যায়? সেইটো হৈছে উত্তৰ মেহেৰগাৰ, অপশ্যন বি। হু এমং দ্য ফলোইং ৱাজ দ্য 23rd জৈন তীৰ্থংকাৰা? 23rd অৰ্থাৎ 23 নম্বৰ জৈন তীৰ্থংকাৰা আছিল অপশ্যন চি পাৰ্শ্বনাথ, আৰু মহাবীৰ আছিল 24th অৰ্থাৎ 24 নম্বৰ। হু কল সমুদ্ৰগুপ্তা এজ ইণ্ডিয়ান নেপলিয়ন? সমুদ্ৰগুপ্তক কোনে ভাৰতৰ নেপলিয়ন বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি VS স্মিথে। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। হু ৱাজ দ্য মষ্ট ফেমাছ কুশ্চান ৰুলাৰ অলছো ন'ন এজ ছেকেণ্ড অশোকা? দ্বিতীয় অশোক বুলি কোনজন ৰজাক আমি জানো? সেইটো হৈছে অপশ্যন বি কনিষ্কক। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। হু বিল্ড দ্য চিটি পাটলিপুত্ৰ? পাটলিপুত্ৰ কোনে নিৰ্মাণ কৰিছিল? পাটলিপুত্ৰ নিৰ্মাণ কৰিছিল উদয়ন, এইটো অপশ্যন 3। পিছত আহিছোঁ নেক্সট প্ৰশ্নলৈ। ইন হুইচ ৰিজন দ্য ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল টুক প্লেচ? কাৰ ৰাজত্বকালত দ্বিতীয় বৌদ্ধ সন্মিলন হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে অপশ্যন 3 কালচকা দিনত। প্ৰথম হৈছিল অজাতশত্ৰু, দ্বিতীয় কালচকা, তৃতীয় অশোকা আৰু 4 নম্বৰ হৈছিল কনিষ্কৰ দিনত।
তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো ডিউৰিং হুইচ ৰুলাৰ আলেকজেণ্ডাৰ ইনভেডেড নৰ্থ ৱেষ্ট ইণ্ডিয়া ইন 320 CBC কাৰ ৰাজত্বকালত আলেকজেণ্ডাৰে উত্তৰ পশ্চিম সীমান্তৰে ভাৰত আক্ৰমণ কৰিছিল আৰু এইটো আছিল ধনানন্দৰ দিনত অপশ্যন 1 তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নলৈ এট হুইচ প্লেচ গৌতম বুদ্ধ টেন নিৰ্বাণা গৌতম বুদ্ধই নিৰ্বাণৰ অৰ্থ হৈছে এনলাইটমেণ্ট অৰ্থাৎ জ্ঞান লাভ কৰিছিল এইটো আছিল বুদ্ধগয়া অপশ্যন 1 তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ ডিউৰিং দ্য ৰিজন অফ হুইচ গুপ্তা ৰুলাৰ দ্য এম্পায়াৰ ৱাজ ইনভেডেড বাই হুঞ্চ কাৰ ৰাজত্বকালত হুঞ্চে আক্ৰমণ কৰিছিল এইটো আছিল কুমাৰগুপ্ত 1ৰ দিনত এয়া আছিল কেইটামান MCQ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আকৌ বহুত MCQ আহিবলৈ বাকী আছে নতুন নতুন ভিডিঅ'ৰ সৈতে লৈ আহিম এটা ভিডিঅ'ত গোটেইবিলাক সামৰা সম্ভৱ নহয় সেয়েহে মোৰ চেনেলটো চাই থাকিব ধন্যবাদ